আজি জানুৱাৰী মাহৰ শেষৰ দুদিন আৰু আমি বসুন্ধৰী থানলৈ গৈ ওলালোঁ। বৌহঁত আৰু বৌৰ লগৰ মানুহকেইগৰাকী ওলালে একেলগে। ফাইনেলি আমি গৈ পালোঁ বসুন্ধৰী থান। আৰু এইটো বসুন্ধৰী থানৰ চৌপাশ। চাৰিও চাইডে বসুন্ধৰী ফ্ৰণ্টৰ পৰিৱেশখিনি ফ্ৰণ্টৰখিনি এইটো এখন মেইন গেট বসুন্ধৰী থানৰ। আৰু আমাৰ গাড়ীখন ইয়াতে ৰাখিলে এতিয়া আমি নামিলোঁ, চাকি তেল বন্তি ল'লোঁ। লৈ এতিয়া আমি ভিতৰলৈ গৈছোঁ, থানাৰ ভিতৰলৈ। আৰু এতিয়া মই বসুন্ধৰী থানাৰ ভিতৰখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই পিনেদি বসুন্ধৰী থানাত প্ৰৱেশ কৰা হয়। আমাৰ লগৰ মানুহকেইগৰাকী আগতীয়াকৈ আহিলে। চাকি তেল মন্দিৰ ল'লোঁ। আৰু এইটো হ'ল গণেশ বাবা মন্দিৰ। ইয়াতে সকলোৱে সেৱা জনাইছে। আৰু বৌয়ে যিহেতু মোৰ ভতিজাজনীৰ জন্মদিনৰ কাৰণে খোৱাইলৈ গৈছিলে আৰু ইয়াতে খুৱাই চাকি দি আছে, তেওঁ ভিতৰত আছে। তাৰপিছত মই ইয়াতে চাকি বন্তি তেল বন্তি জ্বলালোঁ। প্ৰাৰ্থনা মাৰ ওচৰত প্ৰাৰ্থনা কৰি এতিয়া আকৌ ওলাই আহিছোঁ। বসুন্ধৰী মা মন্দিৰ ভিতৰৰ পৰা। তাৰপিছত আমি ওপৰলৈ গৈ আছোঁ। ওপৰত আৰু মন্দিৰ আছে, তাক চাবলৈ বুলি আমি ওপৰলৈ গৈছোঁ। এয়া আমাৰ বৌ আগে আগে গৈ আছে, মোৰ হাজবেণ্ডৰ মাজুজন দাদাৰ ৱাইফ। আৰু এইটো শিৱ বাবাৰ মন্দিৰ। আমি ইয়াতে সেৱা জনালোঁ বাবাৰ ওচৰত। তাৰপিছত মই এই মন্দিৰৰ চৌপাশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল শিৱ বাবাৰ মন্দিৰ, এইটো ওপৰত আছে। তাৰপিছত এই মানুহবোৰ ওপৰলৈ আহি এনেকৈ বহি আছে ভাগৰ লাগি পিনে। তাৰপিছত আমি সেৱা চেৱা কৰি তাৰপিছত আমি তললৈ বুলি নামি আহিছোঁ। যিহেতু আমাৰ খোৱা ব্যৱস্থা কৰিছে, তো বেছি দেৰি কৰি ওপৰত থাকিলে খোৱা দেৰি হৈ যাব। চ' আমি সোনকালে সেৱা চোৱা কৰি ওলাই আহিলোঁ। তাৰপিছত মই বোলো এনেই আৰু মোৰ এটা ক্লিপ ল'লোঁ আৰু সেইটো মই নাই কৰিম। তাৰপিছত এয়া হ'ল মন্দিৰ মা বসুন্ধৰী মা মন্দিৰ। আৰু এইফালে গণেশ বাবা মন্দিৰ, ওপৰতো এটা মন্দিৰ আছে। আৰু এইটো লিখা আছে। যিহেতু ইমানকৈ নাজানো, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত আমি সকলোৱে বাহিৰৰ মন্দিৰৰ পৰা ওলাই আহিছোঁ তললৈ। যিহেতু মোৰ ভতিজাজনীৰ বাৰ্থডে আছিলে, চ' কেক এটা লৈ গৈছিলে বৌয়ে। তো আমি তাকে কেকটো কাটিলোঁ, তাই কাটিলে কেকটো। আমাক কেক খুৱাই দিলে। তাৰপিছত সকলোৱে কেক খালোঁ। তাৰপিছত এই আমাৰ ল'ৰা ছোৱালীখিনি পূৰা উৎপাত, ধুনীয়াকৈ চবে ফূৰ্তি কৰি আছে, নাচি আছে। এই ওচৰতে বগৰী গছ এজোপা আছে, এনেই বগৰী পাৰিবলৈ লাগি আছে। তাৰপিছত আমি বহিলোঁ, প্ৰসাদ খালোঁ, তাৰপিছত চাহ খালোঁ। তাৰপিছত এয়া বৌ এজনীয়ে লগতে বগৰী কাটি আছে আৰু বগৰীও খালোঁ। তাৰপিছত এয়া খানা বনাত লাগি গৈছে চবে, পাচলি চাচলি কাটি। তাৰপিছত মইনো কি কৰিম আৰু, মই এনেই আৰু বহি থাকিলোঁ আৰু স্মৃতি হিচাপে ৰৈ যাওক বুলি। বনাই আছে চবে, সকলোৱে কিবা এটা কাম কৰি আছে। এই ওচৰতো বেলেগ পিকনিক পাৰ্টিও আহিছে। তাৰপিছত এয়া বৌজনীয়ে ধুনীয়াকৈ বনাই আছে। তাৰপিছত এয়া আমাৰ সকলোৱে বহি প্ৰথমে ল'ৰা ছোৱালীখিনিক খাবলৈ দিলে, সকলোৱে বহি আমি একেলগে খালোঁ। তাৰপিছত মই এনেই ওপৰতে ইহঁত দুজনীক ক'লোঁ যে ধুনীয়াকৈ নাচাচোন, তো নাচি আছিলে মোৰ কথা শুনি শুনি। তাৰপিছত আৰু আমাৰ এতিয়া যাবলৈ হ'লেই আৰু সন্ধিয়া হৈ আহিলে যিহেতু, আৰু দেৰি নকৰি তাৰপিছত আমি ঘৰলৈ বুলি ওলালোঁ আৰু যাবলৈ।